নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ এটা ভিডিঅ'লৈ ডেইলি ভ্লগ নম্বৰ 5 আজি মানে অকণমান লৰালৰি কেলৈ জানেনে আজি আছে আমাৰ খেল জানে নহয় আজি খেল আছে তো জোতা পিন্ধি আছোঁ পিন্ধি লওঁ ৰ'ব ওলাই লৈছোঁ কথা পাতি আছোঁ এতিয়া ৰাইজ কথাটো কি হ'ল মানে আজি আছে আমাৰ খেল বোকাহাট কোচিং চেণ্টাৰৰ লগত মানে ড্ৰেগন ক্লাবে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত আৰু যাওঁ মোক টিমমেটে খাই দিছে মোক কৈছে তুমি বুজি নোপোৱা নেকি একো মানে মোৰ দেৰি হৈ গ'ল যোৱা তো যাওঁ মোক বিৰাট চিঞৰিব দেখুৱাম কি কি হৈ আছে তাত এইটো কি ফটলা দাদাৰ জন্মদিন স্পেচিয়েল কি গছ পুলি নেকি কি পুলি আৰু বাকীকেইটা চিনি পোৱা নাই হয়নে হা হ'ব মোক ইচ্ছা চিঞৰিব চাব দে ইহঁতি কিনো কয় চাই আছোঁ ৰ'ব পূৰা চিঞৰিব মোৰ দেৰি হৈছে অহা আচলতে শুভম ক'ত হয়তো চ' ফাইনেলি আমি পাই গ'লোহি মিন্দা আমি কি তছত হাৰিলোঁ নেকি নহয় জিকিলোঁ জিকি আমি ফিল্ডিং লৈছোঁ ন বলটো উঠে মানে বহুত ঠিক এটা কথা ঠিক মানে ৰাতিপুৱা সময়ত মানে নিয়ৰটো পৰি থাকে সেইখনত স্কিট হ'ব আমাৰ বলিং আমি বিসৰ্জন দি ল'ম ৰ'ব তাৰপৰা ফিল্ডত সোমাম এতিয়া আৰু মোবাইলটো নাথাকে হাত আমি জিকিম অঁ বঢ়িয়া ৰাইজ খেল আৰম্ভ হ'বলৈ গৈ আছে আৰু ৰাইজিং ছান ক্লাব আচলতে ডিউচৰ কাৰণে বহুত নতুন টিম সেইকাৰণে আমি অলপ টিম মিটিং কৰি লৈছোঁ আচলতে কোচিঙক হৰুৱাবলৈ কি ৰণকৌশল অৱলম্বন কৰিব পাৰোঁ যদিও জয় পৰাজয় এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি আমি চেষ্টা কৰিম 100% চেষ্টা কৰিম যি ফল আহে দুহাত মেলি সাৱটি ল'ম আৰু এইখিনিৰ পৰা খেল আৰম্ভ হৈ গ'ল আমাৰ হাজৰিকে প্ৰথম ষ্টাৰ্ট দিছে আৰু ধুনীয়া বল কৰিছে আৰু আমি আশা কৰিম যে কোচিঙক আমি 110-120ৰ ভিতৰত ৰাখিব লাগে আৰু লাহে লাহে মোৰ বলিং আহিছে মোৰ বলিং দেখুৱাইছোঁ কি হ'ল কিমান উইকেট পালোঁ কিমান মাৰ খালোঁ সকলো দেখিব আৰু ৰাইজ আচলতে কোচিঙৰ আটাইতকৈ ভাল এজন বেষ্টফ্ৰেণ্ড ৰাজীৱ ঠাকুৰক আউট কৰিলোঁ তেওঁ ৰাজীৱ ময়ো ৰাজীৱ আউট কৰি দিলোঁ আজি স্পিনত চুলি পেলাই লৈ ল'বই লাগে হয় ন বেছি হেৰি কৰে ডিফেন্সিভ বেছি খেলিছে গ'ল এই ধপাত বলকেইটা জেগাত কৰি আছে কিন্তু জেগাতে পেচ বলহে কৰে পেচ কৰে স্পিনত আহিব স্পিন কৰিলে ভাল জেগা চাই পেলাই বল কৰি থাকা পোৱা নি মহান ব্যক্তি এজন পোৱা নাই এইটো গ'ল এইটো ক্লিন চেল আহিছে কিন্তু ক্লিন টাইপে লাগিছে ওপৰত আছে কৈছে কৈছোৱে মই কৈছিলোঁ মোৰ ৰানাৰটো আকৌ এৰিলে আপুনি ধৰি গৈ লগাব পাৰে এতিয়া আমাৰ ফাৰ্ষ্ট ইনিংছ হৈ গ'ল 100 ষ্টাফতে কৈ আছিল টাৰ্গেট কিমান 124 নহয় 121 মাৰিছে তাৰপিছত আকৌ কৈছে 123 হৈছে দৌৰি গৈ লগাব পাৰিলে আকৌচোন ক'লে 121 বুলি এনাউন্স কৰিছে আকৌ এতিয়া পাছত কৈছে বোলে জানো বা 124 টাৰ্গেট বুলি কৈছে তো ঠিক আছে ইমান বেয়া টাৰ্গেট নহয় 124 120 টা বলত 124 ৰান এক্সট্ৰাটো তাত ধৰি লোৱা 10 ৰানটো এক্সট্ৰা দিবই 10 ৰান কি 20 ৰান মান দিব ধৰি আমাৰ বেটসম্যানখিনে ভালকে খেলিলে গেম পৰাই যাব একদম খেল ৰখাই খেলিবলৈ ৰেডি হৈছো 124 ৰান লাগে আমাৰ ওপেনিং গিলা ভাল খেলিবলৈ ওপেনিং ভাল খেলিলে মই আন্দানে যাম তো প্ৰেছাৰটো কম থাকিব বেষ্ট অফ লাক পুশ কৰিব জিকো যাব তুমি এটো বঢ়িয়া মিডুলা বঢ়িয়া
আবাজ বয় লগাই লওক প্ৰথম ৰাইজ বেছি সময় অপেক্ষা কৰিব নাপালোঁ আমাৰ মাছৰুমৰ ওপৰত প্ৰথমটো উইকেট গ'ল আশা কৰিছিলোঁ তাৰ পৰা যদিও সকলোৰে দিন থাকে আজি চাগে তাৰ নাই এতিয়া মোৰ পাল মইনো কি কৰোঁ আপোনালোকে সকলোৱে দেখি থাকিব আজি বাগান ধুনীয়াকৈ আছে हैप्पी बर्थडे मेरा भाई ৰাইজ হাৰিলোঁ যাওঁ ঘৰলৈ এতিয়া ৰাইজ মানে আজি খেলাৰ পাছত মানে একো নোখোৱাকৈ খেলি দিলোঁ ৰাতিপুৱা সোনকালে গ'লোঁ যেতিয়া 8টামানতে গ'লোঁ যে সেইকাৰণে একো নোখোৱাকৈ খেলিলোঁ অৱস্থা কাঢ়ি লৈ গ'ল এতিয়া মোৰ মানে মাথা বিষ আৰু চশমাযোৰ আচলতে পিন্ধা হোৱা নাই মই বহুত দিন গালি খাব লাগিব তাৰপৰা সন্ধিয়া চাহ অকণমান খাইছোঁ কি খাইছোঁ লগত দেখাইছোঁ আপোনালোকক এয়া হ'ল কালি দাদাৰ বাৰ্থডেৰ কেক এতিয়াহে খাইছোঁ তাৰপিছত এয়া অকণমান প্ৰসাদ অকণ চাহৰ পাছতে খাম আৰু তাৰপৰা এইটো মোৰ কাপ কিং বোলে নিজৰ জীৱনৰ ৰজা আৰু বাকী নাজানো খাই লওঁ দিয়ক ৰাইজ যিহেতু ঘৰত আছোঁ তো আজি বোলো ভাবিছোঁ মাংস অকণ বনাওঁ মোৰ কিন্তু এক্সপিৰিয়েঞ্চ নাই মাংস বনাওঁ মাছ বনাওঁ আৰু মাছটো মোটামুটি খাব পৰাকৈ বনাওঁ তো এতিয়া মানে আজি আমাৰ দাদাৰ বাৰ্থডে নহয় জানো তো অলপ মাংস অকণমান আছে তো বনাবলৈ যত্ন কৰোঁ বৌক আগতে মানে ক্ষমা প্ৰাৰ্থনা মানে খুজি লৈছোঁ যে বেয়া হ'লে গালি নাপাই বৌক খাই দিব যেন তেন তো বনাবলৈ চেষ্টা কৰোঁ দিয়ক দেখুৱাই আছোঁ আপোনালোকক মাংস এইফালে মাংস দাদাই ধুনীয়াকৈ মানে মেৰিনেট কৰি থৈ গৈছে আলুকেইটা মই কাটি ল'লোঁ তো কেৰাহীখন গৰম হ'লে বাট চাই আছোঁ তো বনাওঁ কি হয় লাষ্টত দেখাই আছোঁ আপোনালোকক ৰাইজ এয়া মই বনোৱা মাংস বুলি ভাবিছে নেকি নহয় দাদাই বনালে মই মাত্ৰ কেৰাহীখনত পাতিছিলোঁ দাদা আহি গ'ল এখন মোৰ কাঁহী দেখাই দিছোঁ মানে মোৰখন লেতেৰাকৈ আছে দাদাখন অকণ চফাকৈ আছে তো আমি খাই লওঁ আপোনালোকে খাব সামৰোঁ আজিলৈ